স্বাগতম জনাইছোঁ আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক। তো আমি অলপ আজি ফুৰিও আমাৰ লগত আছে গিন্দু ভাই চাউলফালে আমাৰ বিকি ভাই আৰু তেওঁৰ ভণ্টিটো আছে আমাৰ। তো আমি যাই লওঁ আমাৰ পেলু ভাই ই বনাই গাইছ ফাৰ্ষ্টত আহিছে ষ্টেচনত লাগি যাওঁ। অ'কে গাইছ চাই যাওঁ বনাম গাইছ আমি বৰ্তমান সত্ৰানুত আজি আমি যাম বুলি ভাবিছোঁ ফুৰিবে আমি ফুৰি যাওঁ মানে আমি যাম আজি কলা সত্ৰা যাম বুলি ভাবিছোঁ চিনি তিনি নাপাওঁ জাষ্ট নাপাওঁ আমাৰ লগত আৰু আছে তিনিজন দেখাই আছে আপোনালোকক এই নদী যাবা উঠি ৰাখে এইটো এটা মকটেল বায়াক বনিয়াক এইটো বায়াক নে গাইজাক থাকে এই পাগলা আছে यार তই পাগলা হলি নেকি এতিয়া ঘুমা তই গাইজ 2 ঘণ্টা নালাগে গুৱাহাটী যাওঁতে ঘুমাবা গৈছি আমি বৰ্তমান পল্টন বজাৰৰ নাম লৈ আমি যাম ডিছপুৰ লাইনৰ গাড়ীত উঠিম যেন চিনিও বনাই ভাই ক'ত দৌৰ খেলাই আহিছোঁ বেয়া কেইটা এই পিছ জগত এইকেইটা খোজকাঢ়ি যাব ওলাই কাম নাই তোৰ কাম নাই এই গাইছে আমি আহিব বৰ্তমান কলাক্ষেত্ৰ এখন সেইকেইটা আছিলে নেকি টিকেট কাটব লাগে বোলে টিকেটটো কাটি লওঁ তাৰপিছত গাইছ টিকেট চিকেট লৈ লৈ আমি এতিয়া সোমাম কলাক্ষেত্ৰ সিস্টেম সব আছে এই গাইস বাপরে বাপ জানো কব মিটিং সিটিং হতে আছিল এংকে চেক করছি এই কেন চেক করছি পিস্তল সিস্টেম আনছে নাকি তো বাপরে মানসিতা জনে কি তাপলে পর্যন্ত লারি দিছি মো তাপলে পর্যন্ত কি হইছে চেক করবে মারি কত বলবে নাকি আপিক চেক নকরে ফটো গাইজ খালি নালে ফটো ফটোকে থাকে আৰু চশমা আনো নাই বোলে এই চশমা নহকে ফটো তুলিবই নোৱাৰি জেগা ভিউটো কেনে লাগছি গাইজ ভিউটো চাই মানে চিনব নাছিলো যে প্ৰথম আছো মানে জেগাটো চিৰিয়াখানা যাম বুলি ভাবিছোঁ যে টাইম মিলাই আমি চিৰিয়াখানাও দেখাম আপোনালোকক কিন্তু আজি নাযাব বাৰু চিৰিয়াখানা মানে এই ভিউটোৰ মানে যাব ইচ্ছা নাই আৰু কি ধুনীয়া আৰু ধুনীয়া বতাহ আহিছে গাইজ কিন্তু 30 টকাকে লৈছে দেই কিন্তু আমাৰ কি হৈছে নেকি ফটো ধুনীয়াৰ মোবাইল লৈছে এইগিলা দেখা নাই খালি ফটো
আমি মানে বহুত কিবা কিবি চাই আহিলোঁ আমি ভূপেন হাজৰিকাৰ মিউজিয়ামত সোমালোঁ আৰু বহুত মানে পুৰণা মানে তাৰ যোনগিলা আৰু মানে কাপোৰ কানি কিবা কিবি এইগিলাখান চব মিউজিক চিউজিক চব তেওঁৰ মানে চব তাতে থোৱা আছে মোবাইল এলাও নাই সেইকাৰণে মানে আমি মোবাইল কৰি মানে ভিডিঅ' কৰি 500 টকা খাই সেইকাৰণে আপোনালোকক দেখাইছোঁ অলপ পাৰ্ক অলপ ধুনীয়া হেৰি এটা হাতী নাংগাই মই ফটো নুতলোঁ মই তোৰ দৰে নহয় ইমান ফটো তোলা এটা আধা ফটো তোৰে আছে গাইছে দেখাত পাইছে হ'ব পাৰে কিন্তু মাল মাগুৰ আছে মোক মাৰছি এই এটা কুত্তা এই লেট্ৰা ভৰালি চে মাকে এই পানী লেট্ৰা গেছি বাকী চব ঠিকে আছে খালি পানী লেট্ৰা আছে ৰং ধেমালি অলপ কৰোঁ আমি সৰু আপি এটা লৈছোঁ না তাকে অলপ উঠাই দিওঁ চকলেট জুনো না এই পানী খাই দেখা গাইছিতো ভাল লাগছে কিন্তু আমি আৰু আমাক উঠফে নেদব আৰু বেকি এতিয়া আমাক উঠফে নেদব দে তোমাক দিব গাইছে দিব মানে ই আনো পাইছে পিনে বয়স হ'লে কি হ'ল বয়স হৈছোঁ দে কুত্তা কেইটাকে বিচাৰি আছিলোঁ ইয়াতে বহি আছে দেখা নাই পাগলা তই উঠবি নেকি হা মই কৈছোঁ কি বোলে এইবাৰ উঠা এই সৰু পিনে নাই দে গাইছ দেখাই আছোঁ ৰ'বা আপোনালোকক ৰং খেলা আমিও তই গাইছ বাপৰে বাপ বহুত ঘূৰিলোঁ এই চাকৰি এইগিলাখান আমাক এটা উঠা নেদেখা আমাৰ আৰু বয়স সৰু নাই আৰু বাৰী চাৰি গৈছে কিবা ক'বা মই নকওঁ দে গাইছ মই থকাত বস্তু আৰু এইকেইটা ক'ত দিয়া লাগিছে এতিয়াও ঠাণ্ডা খাব গৈছে আমাক আকলা এৰি খাই আছে দেখছি গাইছ কি ক'ব গাইছ অতিথ কেণ্টিন ইয়াতে আমি অলপ পৰঠা এটা খাই লওঁ দেখা মোবাইলত ব্যস্ত আমি পৰঠাটো খাই লওঁ পৰঠাটো খাই পেলাই আপোনালোকক লগ পাইছোঁ ইয়াতে মানে ইয়াতে আছে মানে হোটেলখনতে আহিলে আপোনালোকে খাই যাব ধুনীয়া গাইছ আমাৰ খানা আহি গ'ল তাৰপিছত পৰঠা আছে 7টা ফ্ৰাইড ৰাইচ এটা মোৰে মালা নাই ডেকা মোক 1 লাখ লাই চাক গাই যাওঁ গোটেইকেইটা ৰাক্ষস এইটো 200 টকা লাগে খাই কুত্তাই তাই গাইছ আমি মানে পৰঠা খাই ওলাই আহিলোঁ 200 খাইছে দেখাত কিনবি নহ'ব পাৰে কিন্তু গাইছ আৰে এই কুত্তাই নাথৈ তেতিয়া পৰা গাইছে আহাৰ পৰা এনেকৈ আছে ৰাতিপুৱা 10টাৰ পৰা আমাৰতো নাই গাৰ্লফ্ৰেণ্ড তই কথা নাপাতিবি গাইছ লগ পাই আছোঁ অলপমান তো গাইছ আমাৰ দেখাইতো কৈছিলে খাৱা লোৱা পুৰা হৈ গ'ল এতিয়া আমি অলপ বেলেগ জাগাত যাম বুলি ভাবিছোঁ মানে আমি এতিয়া কলাঘাটত আমি বাই দিলোঁ আপোনালোকক অলপ চলপ দেখালোঁ কিন্তু ভিতৰৰ বস্তু আমি দেখাব পৰা নাই আমি যাওঁ আৰু বাই আৰু বেলেগ জেগাত দেখাম বাৰু গাইছ ভাই পৰঠা খাওঁতে আমাৰ হেৰিটো পুষ্টি গোটেই আলু চালু পৰা গৈছে আইচক্ৰীম খাই লওঁ কিমান টকা দাদা 20, 30, 10 বালা 5 টকা তুমি খাবা নেকি তোমাৰ দেখোন যত হৈ থাকে তুমি নাংগেৰে খাবা 7টা দিবা 5টা খাব লাগে তো গাইছ মানে মই ঘৰ পালৰ পৰা কাপোৰ চাপোৰ খুলি পৰাও ৰেডি কি গৰম লাগছে গাইছ ভাই ৰাতিপুৱা 10টা বজাৰ পৰা এতিয়া 9টা বজাত ঘূৰি আছোঁ বাকী আনকো চবে ঘৰে গ'ল আৰু দীপজ্যোতিত তাক গুৱাহাটীতে থৈছে এইবিলাকত বিমাত খেলতে আপোনালোকে ভিডিঅ'টো চাই কেনে ভাল ক'ব ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব তো বাই বাই